গুড মৰ্নিং মৰমৰ বন্ধুসকল, সকলোৰে নিশ্চয় ভালে আছে খবৰ। মোৰো ভালে। আজি মই জেগাত যাবলৈ ওলাইছোঁ। থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে ক'ত যাম, কিহত যাম। যাবলৈ ৰেডি। মোৰ লগৰ সখী আহি আছে, সি ঘৰৰ পৰা ওলাইছে, আহি পোৱা নাই এতিয়ালৈকে। মই তাক ৰখি আছোঁ। বাকী আগবঢ়াই থ'বলৈ মোৰ বিশেষ সহানিকা চাওঁ, জ্ঞানদীপ মুখখন চাওঁ, জান এতিয়া মোৰ ল'ৰা কৈ দিয়া হাই, নোকোৱা অলপ অলপ লাজ কৰি আছে। এয়া বাবু আহি গ'ল, বাবু দা। চ' ডিপু অহালৈকে ৰখি আছোঁ। বাকী ধনে আগবঢ়াই থৈ যাব, সীমান্ত যাব, সীমান্ত আহি আছে। ত' আৰম্ভ কৰোঁ। পানী টোপোলা বান্ধা ৰেডি। গতিকে ইহঁত অহাৰ লগে লগে আমি গাড়ী ৰেডি হৈছে, গাড়ীত বহিম, তাৰপৰা গুৱাহাটী এয়াৰপৰ্টলৈকে যাম, তাৰপিছত দিল্লীলৈকে উৰা মাৰিম। চ' আজিৰ ভিডিঅ'টো একদম শেষলৈকে চাব, খুব ভাল লাগিব। চ' এতিয়া আহালৈকে ৰখি থাকোঁ। সেইয়া আহি গ'ল এই সীমান্ত, বাবু, সোণ চবে আগবঢ়াই থ'ব আহিছে। এই ভাইটিয়ে গাড়ী চলাব আৰু ৰেডি আৰু যাবাক লাগি। বা গুণুমা, এইপুদা, এই দুটাক বাই বাই দিলোঁ। এই মৃদুল আহি গ'ল, মৃদুল আহি গ'ল। মৃদুল বাই বাই, ভালকে দোকান চলাবা। বাই বাই দুটা বাই। অ' মই তাৰমানে পিছফালে বহিব লাগিব। অৱশ্যে বহিছো দা, এই বহিলো। বাই। মৌদন তোলাই নাই। এই আমি ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া এয়াৰপৰ্টলৈকে যাওঁ। চাই থাকক। এই আগত সীমান্তক বহাই দিছোঁ। আমাক যিহেতু সন্মান, একদম সন্মানপূৰ্বক আগবঢ়াই থৈ যাব। এই মৰমৰ ভাইটি কৈছে দাড়ি চুলি পকি গ'ল। এইটো আমাৰ সখী মোৰ লগত যাব। দা ব'লা। আমাকে বেছি আমি এয়াৰপোর্ট পালো, গুৱাহাটী এয়াৰপোর্ট, গোপীনাথ বৰদলৈ এয়াৰপোর্ট। ধুনীয়া লাগিছে আহি। জীৱনত প্ৰথমবাৰ মই এয়াৰপোৰ্টলৈকে আহিছোঁ। ত' যদি ভিডিঅ'টো শেষলৈকে চাই ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো এতিয়া মই গুৱাহাটী এয়াৰপোৰ্টৰ পৰা ডাইৰেক্ট দিল্লী এয়াৰপোৰ্টলৈকে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ত' বৰ্ডিং পাছখন ল'ব লাগিব এতিয়া। তো সীমান্ত আৰু ধন গাড়ী পাৰ্কিঙত থৈছে, থ'বলৈ গৈছে। তো সিহঁতৰ আহিব এতিয়া মোৰ কাষলৈকে পাৰ্কিঙত থৈ। তো এতিয়া আমি ভিডিঅ'লৈকে যাম, দেখাই আছোঁ আপোনালোকক, চাই থাকক। এই মানে গাড়ী পাৰ্কিঙত থৈ আহি পালে মোৰ কাষত এটা ফটো এটা এফালে আছোঁ। আমি এটা লাইন দিছোঁ।
এনেকৈ লাইন দি দিয়া আহে আমি প্ৰৱেশ দুৱাৰ পালোঁ ইয়াতে আমাৰ ডকুমেণ্টবিলাক চেক কৰিব চাগে চ' আগবাঢ়ি গৈ আছোঁ ইয়াতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত ইয়াতে আমাৰ লাগেজখিনি ইয়াতে চেক কৰিব বাগেজ এক্সৰে মেচিনৰ ভিতৰত সোমাই দিব ছেফটি পাৰপজৰ কাৰণে আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰলৈকে সোমাই গ'লোঁ খুব ভাল লাগিছে সোমাই সুন্দৰ পৰিৱেশ ইয়াতে আপোনাৰ আপুনি যোনখন ফ্লাইটৰ টিকট কাটিছে এইবিলাক কাউণ্টাৰ এইটো ইণ্ডিগো স্পাইচজেট এয়াৰ এছিয়া ভিষ্টাৰা বিভিন্ন ধৰণৰ ইয়াতে ফ্লাইটৰ কাউণ্টাৰবিলাক আছে আমাৰ লাগেজ সোমাই গ'ল দিবুদা মোৰ এইটো দিয়া এইটো বেগ দিয়া এইটো দি এইটো বেগো দি দিলোঁ আপুনি ওলাই আহিব তাৰপিছত বেগত লেবেল লগাব কিবা অসুবিধা হ'লে মে আই হেল্প ইউ আছে কৰিব পাৰে আমি বৰ্ডিং পাছখন লৈছোঁ আমাৰ গেট নাম্বাৰ পৰিছে 4 আমি এতিয়া গেট নাম্বাৰ 4লৈকে তাতে লাইন পাতিব লাগিব ভিতৰৰ পৰিৱেশ চাই লওক এয়াৰপৰ্টৰ জীৱনত প্ৰথমবাৰ দেখিছোঁ মোৰ খুব ভাল লাগিছে আহি লগতে মোৰ সখীৰো প্ৰথমবাৰ যাত্ৰা এয়া ডিপুদাৰ লাইনত আমিও লাইনত লাইন দি আছোঁ আমি ইয়াতে আমাৰ বস্তুবিলাক চেকিং কৰিব আকৌ এবাৰ চেকিং কৰি ভিতৰলৈ যাব দিব এনেকৈ আমাক চেকিং কৰাৰ পিছত ভিতৰলৈ আহিব দিলে বিভিন্ন ধৰণৰ দোকানো আছে আমি এতিয়া গেট নম্বৰ 4লৈকে যাব লাগিব চব পেঞ্চিল চব খুলি দিব লাগে আমি গেট নম্বৰ ভিতৰত সোমাই আহিলোঁ এয়া মানুহবিলাক ৰখি আছে সিপিনে যাব লাগিব মই দেখা আছোঁ ভিতৰখন চ' এই মানুহবিলাক বহি আছে এনেকৈ এয়াৰপৰ্টৰ ভিতৰত এই কাপ কফিৰ দাম 200 টকা 8 কাপ ভাগে খাব লাগিব সঁচাকৈ ভাগে খাম আপুনি ইমান প্ৰচেছ কৰি লাভ নাই পইচা চেনি নোহোৱাকৈ খাইছোঁ ই চেনি ঝাৰি আছে চেনি গুলি খাব আমি আহিলোঁ এটা আগত এয়াৰ হোষ্টেল আহিলোঁ পাছত মানুহবিলাক বহিলে তাৰপিছত এইটো মেচিন লৈ যাব আমি প্লেনৰ কাষত নামি গ'লোঁ আমি এইখনতে যাম এই কাষৰ ফালে স্পাইচ জেট
এয়াৰপোৰ্টৰ এক্সিট। আমি এতিয়া অটো লৈছোঁ। অটোলৈ আমি দাদাহঁতৰ ঘৰলৈ গৈ আছোঁ। প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্ট, দ্বাৰকা ছেক্টৰ 10 তালৈকে। চ' ইয়াতে গৰম বহুত, কিন্তু আমাৰ অসমত ইমান বঢ়িয়া বৰষুণ দিলে ঠাণ্ডা লাগি থাকে, ইয়াতে তামাম গৰম। নামাৰ লগে লগে কলো নহয়, পুৰা গৰমত দেখা পাইছি ৰঙা পৰিলে। তথাপিও চ' দাদাহঁতৰ এপাৰ্টমেণ্টৰ সন্মুখত লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। ইয়াতে কিন্তু গছ গছনি বহুত থাকে। আমি প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেণ্ট আহি পালোঁ। আমাৰ বডিটো আঁতৰ ঘৰ ইয়াতে। চ' আমি এতিয়া ভিতৰলৈকে যাওঁ। চিকিউৰিটি গাৰ্ডক পৰিচয় পত্ৰ দি ভিতৰত সোমাম নে কি কয়। আহি পালে আৰু দিল্লীত অহা যেন নালাগিল, কিন্তু মাত্ৰ 2 ঘণ্টাত দিল্লী আহি পালোঁ। গুৱাহাটী যাওঁতে বেছি সময় লাগে। মজা লাগিছে জাৰ্ণিটো। চ' আজি ভিডিঅ'টো ইমানতে সামৰিম। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত। এতিয়া আমি ভিতৰলৈকে যাওঁ, বলক। আমি লিফ্টত গ'লোঁ, 5 নম্বৰ ফ্ল'ৰ। কেনেকুৱা ফিলিংছ? কেনেকুৱা? বঢ়িয়া, মজা। বোলা এই ঘৰ পালোঁ। তেন্তে ভিডিঅ'টো আজি এতিয়া সামৰি মাৰিলোঁ। এই নতুন দিল্লীৰ পৰা নেক্সট ভাল ভিডিঅ' যদি দিব পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। চ' আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই।